Hello, namaste guys. Welcome back to my YouTube channel PK Travel and Vlog. তো আজি আপোনালোকক মই দেখাম চেন ৱাছ কেনেকৈ কৰে লোকেল ট্ৰিক্সত বাইকৰ চেন কেনেকৈ ৱাছ কৰে কোনো ধৰণৰ মটলৰ স্প্ৰেবিলাক নালাগে বেকাৰ পইচা ৱেষ্ট কৰিব নালাগে 10-20 টকা কেৰাচিন তেল ল'ব বিন্দাছ ৱাছ কৰিব কেনেকৈ ৱাছ কৰিম মই এইটো আপোনালোকক দেখাম আৰু মই বহুত দিন ধৰি ব্লগ আপলোড কৰিব পৰা নাই তাৰ কাৰণে চৰি তো মই মানে বহুত কামত ব্যস্ত হৈ গৈছিলোঁ কামৰ ঢৌটো আৰু কাম বাঢ়ি গৈছিলে চ' মই ব্লগ আপলোড কৰিব পৰা নাই আজিৰ পৰা আকৌ মই উইকলি মই ব্লগ আপলোড কৰিম আপোনালোক যদি চেনেলত কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ অৱস্থা চাওক আপোনালোকে পুৰা ড্ৰাই হৈ আছে পুৰা ড্ৰাই মানে ড্ৰাই আৰু পুৰা বেয়া হৈ আছে ইয়াত চাওক ইয়াত এইবিলাক ধূলি দেখিছে আপোনালোকে ফ'কাছ কৰি দিছোঁ এতিয়া চাওক আপোনালোকে ইয়াত কিমান ধূলি কিমান লেতেৰা জমা হৈ আছে এইবিলাক লেতেৰা থাকিলে চেইনডাল সোনকালে নষ্ট হৈ যায় সোনকালে বেয়া হৈ যায় তো এইখিনি চাফা কৰিব লাগিব এইবিলাক চাইছে এয়া চাওক আপোনালোকে দেখিছে এইবিলাক এতিয়া মই লোকেল ট্ৰিক্সত চাফা কৰিম আপোনালোকৰ ঘৰত এইটো প্ৰচেছ ইউজ কৰিব কোনো মটলৰ স্প্ৰে এইবিলাক ল'ব নালাগে 400-500 টকা দি একদম কম দামত কম পইচাত একদম চেইন ৱাছ তো চাওঁ আহক কেনেকৈ ৱাছ কৰোঁ প্ৰথমতে ল'ব অলপ কেৰাচিন তেল চব কেৰাচিন তেল মই কেৰাচিন তেল অলপ লৈ আহিছোঁ কেৰাচিন তেল অলপ বাতিত দিব তাৰপাছত এডাল পুৰণা ব্ৰাছ ল'ব এডাল ময়ে দাঁত মাজিছিলোঁ এতিয়া পেলাই থ'লোঁ এতিয়া ই কামত লাগিব এতিয়া হেভি কাম হেভি ড্ৰাইভাৰ তাৰপাছত এনেকৈ ভিজাই তেলখিনি ভিজাই দিলে তাৰপিছত আপোনালোকে